Hello guys, welcome to গম গাছৰ তলত। আলোচনা কৰিম অসমৰ কেইটামান প্ৰাণীৰ বিষয়ে মানে পলিঅ' ড'জ নোলোৱা প্ৰাণী সেইকেইটা সচৰাচৰ আমি ৰাস্তাত দেখা পাওঁ কেতিয়াবা বাইকৰ ওপৰত বহি কেতিয়াবা স্কুটিৰ ওপৰত বহি কেতিয়াবা বিলৰ পাৰত কেতিয়াবা দলঙৰ ওপৰত কেতিয়াবা বিল্ডিঙৰ ওপৰত প্ৰায় দেখা পাই থাকোঁ আৰু সেইকেইটা বৰ্তমান অসমত কৰোনা ভাইৰাছতকৈ ডাঙৰ মহামাৰীৰ দৰে তেওঁলোক বিয়পি পৰিছে এতিয়া সিহঁতে তাৰমানে কি এনেকুৱা অসমক তাৰমানে এনেকুৱা ভাইৰাছ বিয়পাইছে অসমত এতিয়া গলিয়ে গলিয়ে ৰেপটাইলছ হৈ গৈছে ইহঁতৰ এটা মোচন চাই লওঁ এটা কেনেকুৱা টাইপত ভিডিঅ' বনাই চাই লওক আপোনালোকে সেইখন কিতাপত জুই লগাই দিলোঁ যোনখন কিতাপত লিখা আছিল সঁচা ফল পুৰা কেতিয়াও হেৰাই নাযায় कौन है ये लोग कहां से आते हैं আৰু তই চাৰ্টটো যে পিন্ধিছ সেই চাৰ্টটো দাদেৰে চাৰ্টটো যে পিন্ধি আহিছ তই নিজে গম নাপালি নেকি অভাৰ চাইজৰ চাৰ্টটো পিন্ধি আহিছ ইমান ডাঙৰ মহামাৰী ইমান ডাঙৰ ভাইৰাছ যে গোটেই অসমখনক যদি এণ্টি ৰেপটাইলছ ভেকচিন লগাই কেনেও যদি গোটেই চেনিটাইজ কৰি চবকে ভেকচিন দিয়া হয় তথাপিও তাৰমানে অসমখনত এই মহামাৰীৰ পৰা বচোৱাটো বহুত টান হৈ গৈছে সবতকৈ বেছি দুখ তেতিয়া লাগে যেতিয়া দেউতাই কান্দে কাৰণ তেওঁ মোৰ সুখৰ কাৰণে নিজৰ গোটেই দুখবোৰ পাহৰি কেনে মোৰ কাৰণে কাম কৰে বাপেৰেতো দুখ লাগিবই কাৰণ বাপেৰে তোক পঢ়িব পঠাইছে আৰু তই আহি ৰাস্তাৰ মাজত ৰঙা চোলা পিন্ধি চুলিকেইডাল এই পিক পেলোৱাৰ দৰে ৰঙা কৰি লৈ পেলাই ৰাস্তাৰ মাজত কি কৰি আছা দুখ নালাগে কাৰ লাগিব মাইনা 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 मायना इस सज्जन को क्या तकलीफ है भाई क्या तकलीफ है इनको ओए मैना कत गेली ए इ माती আছে পগলা হ'ব নহলি हमारे मतलब बाप को मत सिखा चल মই নকওঁ হেনে মই নকওঁ তুমি মোৰ ফাৰ্ষ্ট বুলি হয়নে মই মাথো বিচাৰো অন্তিম ইচ্ছা মানে শেষ তুমি कैसे कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम মই নকওঁ হইনা মই নকওঁ তই নকলিও তাই নৰৱে তোৰ সেই সগুনে হোৱা চেহাৰা দেখি কেনে নকলিও তাই নৰৱে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ মানে আচলতে লগ হৈ গোটেইবিলাকে কি কৰিব বিচাৰিছ অসমখনক কোনফালে লৈ যাব বিচাৰিছ তোৰ এই মাৰ্বল খেলা বয়সত ৰাস্তাৰ মাজত আহি চুলি ৰঙা কৰি কেনে তই এনেকে ঘূৰি ফুৰিলে তোৰ পিছত ছোৱালী থাকিব নে তোক এৰি যাব আৰু তই কি কৈছ মোবাইলো লোকৰ স্কুটিও লোকৰ আৰু তই হলি বান্দৰৰ পোকৰ समझ रहे हो हमारे मतलब बाप को मत सिखा चल मायना চেহা চাই প্ৰেম নকৰিবা হৃদয় চাই কৰে হৃদয় তহঁতে যদি তহঁতৰ এইবিলাকক যদি বহুত ডাঙৰ ডাঙৰ টেলেণ্ট বুলি ভাবা তেতিয়াহ'লে অসমৰ প্ৰত্যেক ঘৰতে এজন ৰাজকুমাৰ ঠাকুৰীয়া আছে ময়ো এজন कुत्ते के औलाद हिम्मत ही तो सामने आ जाओ और मेरे साथ मुकाबला करो कौन कितना पानी में देखा जाएगा এতিয়া আহিলা আমাৰ অসমৰ সকলো ৰেপটাইলৰ মেইন লিডাৰ মেইন দলপতি তেওঁ হৈছে এইজন মই হেজাৰজনৰ প্ৰিয় হ'ব নিবিচাৰোঁ মাথো এজনৰহে প্ৰিয় হ'ব বিচাৰোঁ তেনেকৈ কৈয়ে পাগলিয়ে বা দি গ'ল দেহাত আছে নাঙলগুৰিয়া ফাজ গোটেই দেহাত তাৰ ছবি আঁকিছে প্ৰাকৃতিক দৃশ্য আঁকি লৈছে পঢ়াত মনোযোগ দি তাতে কনচেনট্ৰেট দি বেলেগক মটিভেশ্যন দিব নাহিবি কাৰণ তহঁতে নিজে মটিভেট হৈ ল তাৰপিছত বেলেগক মটিভেশ্যন দিবি এতিয়াও সময় আছে তোমালোকে সলনি হৈ যোৱা আৰু এটা কথা কওঁ অসমত আগতে বাহিৰৰ পৰা বহুত পৰ্যটক আহিছিল অসমত কাজিৰঙা চাব কিবা চাবৰ কাৰণে এতিয়া বেলেগ চাব নাহে অকল তোমালোকক চাব আহিব কেইদিনমানৰ পৰা কাৰণ গম পাই গৈছে যে অসমত কেইটামান নতুন প্ৰজাতিৰ প্ৰাণীৰ উদ্ভৱ হৈছে জন্ম হৈছে তেওঁলোকক চাবৰ কাৰণে এতিয়াৰ পৰা পৰ্যটক আহিব আৰু ৰেপটাইলছ পৰ্যটনস্থলী হৈ যাব আৰু ৰেপটাইলছ টুৰিজম নামেৰে ইয়াতে বহুত কোম্পানী আহি যাব अभी मजा आएगा ना भिड़ो पहले से नागिन निकाली জোৰ কৰিছো আৰু তোমালোকে এইবিলাক ভিডিঅ' নবনাবা সো তোমালোকৰ ওপৰত ভিডিঅ' বনাই মোৰ নিজৰ মুডটো গৰম কৰিলো এতিয়া অলপ ঠাণ্ডা পানী ঢালিব যাওঁ ভিডিঅ'টো কেনেকুৱা লাগিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নালাগিলে নকৰিব থেংক ইউ